হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। বৰ্তমান আমি জাগীৰ ৰেলৱে ষ্টেচনত, সময় এতিয়া 9 বাজিছে আৰু আমি যোৰহাটলৈ যাব ওলালোঁ লগৰ ল'ৰা আৰু হাজবেণ্ড। আমাৰ ট্ৰেইন আছে 9:45-ত আৰু আমি নাগালেণ্ড এক্সপ্ৰেছত যাম। আমি এতিয়া প্লেটফৰ্ম নাম্বাৰ 2ত গৈ আছোঁ। আহকচোন আপোনালোকে আজি আমাৰ জাৰ্ণিটো চাওক আমাৰ লগতে। এয়া বাহিৰৰ পূজা মণ্ডপ জাগীৰ ৰেলৱে ষ্টেচনৰ। আৰু ট্ৰেইন আহিব অলপ সময় থকাত আমি অকণমান ৰখি দিব লগা হ'ল। হাজবেণ্ড, ইফালে ল'ৰা, আৰু আমি গৈ অলপ বহি দিলোঁ কাৰণ ল'ৰাই বহুত ভাগৰুৱা হৈ গ'ল, কাৰণ সি ষ্টেপেদি উঠি গ'ল যে দৌৰি দৌৰি, আৰু মই তাক ঘামবিলাক মচি দিলোঁ। আৰু অলপ সময় ৰখাৰ পিছতে ফাইনেলি আমাৰ ট্ৰেইন আহি পাই গ'ল। আৰু ট্ৰেইন আহি পোৱাতে আমি উঠি দিলোঁ। উঠিয়ে মই দেখিছেনে মোৰ নিজৰ বিচনা যোগাৰ কৰি ল'লোগৈ, কাৰণ মামাৰ ঘৰত যোৱা ফূৰ্তিতে মই দিনটোত বেগ পেক কৰা ইটো সিটো কাম কৰাত মই বহুত ভাগৰি পৰিলোঁ। আৰু ল'ৰাই মোক ওপৰত উঠা দেখিছেনে দেউতাকৰ পৰা মোবাইল চাবলৈ আৰম্ভ কৰিয়ে দিলে। আৰু মই ভাবিছিলোঁ অলপ এনেই চকুযোৰ মুদি দিওঁ বুলি কওঁতে কি জানেনে, মই সঁচাকৈ টোপনি গৈ পালোঁ মানে মই একদম সাৰ পাই দেখিছোঁ যে ৰাতিপুৱা বৈ হ'ল। ৰাতিপুৱা উঠিয়ে সিকিফালে চাওঁতে দেখিলোঁ জানেনে, চাওকচোন আপোনালোকে কি দেখিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ নহয়, ৰাতিপুৱাই দূৰ দূৰলৈ সেউজীয়া, তাতে আকৌ জানেনে এটোপাল দুটোপাল বৰষুণো ছটিয়াই আছিলে। ইমান যে সুন্দৰ পৰিৱেশ নহয়, বা মনটো বহুত ভাল লাগি গ'ল দেই। তাৰনো বাৰু ভাল নালাগিব হয়নে এনেকুৱা পৰিৱেশ ৰাতিপুৱাই দেখিলে। আৰু কি লক্ষ্য কৰিছেনে আপোনালোকে, যদি উজনিলৈ আহিছে বাছেৰে আহক বা ট্ৰেইনেৰে আহক, আপোনালোকে এনেকুৱা বাগানৰ দৃশ্যটো নিশ্চয় উপভোগ কৰিছে নহয়নে? উজনিত মানে আহিলে আপুনি চাহপাতৰ বাগানৰ মজাটো পাবই পাব। চাওকচোন, সঁচাই আমাৰ অসমখন বহুত ধুনীয়া দেই ক'বলৈ গ'লে। এই আমি ফাইনেলি মহবন্ধা পালোহি। মহবন্ধাৰ পৰা মামাহঁতৰ যোৰহাট টাউন ষ্টেচনলৈ আৰু বেছি দূৰ নাই। মনটো সঁচাই বহুত ভাল লাগিছে, বহুত দিনৰ পিছত মামা আৰু মামীক লগ পাম। ইফালে আমি যোৰহাট টাউন ষ্টেচনত নামিলোঁহি আৰু বাহিৰত আমাক নিবলৈ মামা ৰখি আছিল। এয়া মামা বেগ লৈ আগে আৰু আমি পিছে। মামা বুঢ়া হৈছে যদিও খোজকঢ়াত কিন্তু আমাকহে চেৰ পেলালে। আমি পিছে গৈ আছোঁ। আৰু আমি এতিয়া যোৰহাট টাউন ষ্টেচনৰ বাহিৰত। মামাই গাড়ী আনিবলৈ গ'ল আৰু আমাক গাড়ীত ভৰাই ল'ল মানে বহাই ল'ল। আৰু এয়া আমি টাউনৰ মাজে গৈ আছোঁ। ৰাতিপুৱাৰ সময়ৰ কাৰণে টাউনখন বহুত খালী পালোঁ আমি। আৰু জোঙাই আৰু শহুৱেক লগ হ'লে জানেনে, ইমান যে কথা পাতে নহয় ইহঁত দুইজনে, আমি আছোঁ যে পাহৰিয়ে গ'ল। আৰু এই আমি ফাইনেলি মামাহঁতৰ কেম্পাছ পালোঁহি। আৰু ল'ৰাই এই জেগাখিনি দেখি মোক কৈছে তাৰ বোলে সৰুতে অহা মনত আছে। অৱশ্যে তাক আনিছিলোঁ আমি 3 বছৰ বয়সত, তাৰপিছতো অহাই হোৱা নাছিল। কৰোণা, ইটো সিটো, তাৰ স্কুল, এনেকুৱা ভেজালত অহাই হোৱা নাছিল। আৰু এতিয়া আহিছোঁ। আৰু কি জানেনে, এই মেকুৰীটো যে আমাকে ৱেলকাম কৰিব ৰখি আছিল চাগে। আৰু আমি ফাইনেলি মামাহঁতৰ ৰুমত সোমাই আমি অলপ বহি দিছোঁ। আৰু আমাক বহাই থৈ মামাই ভিতৰত যে কাপোৰ চেঞ্জ কৰি ওলাই আহিল। আৰু এইবিলাক আমাৰ বেগবিলাক। আৰু ইফালে পাকঘৰত মামী আৰু মাইনে আমাৰ কাৰণে চাহ যোগাৰ কৰি আছিলে। চাহ কিহৰ জানেনে, গাখীৰ হৈছে মামা ডায়েৰী মানে কি জানে, মামাই ডায়েৰী অফিচত চাকৰি কৰে। তেখেত এনে মৰিগাঁৱতে ঘৰ, আৰু তেখেত চাকৰি সূত্ৰেহে যোৰহাটত থাকে। ইফালে মামীয়ে কৈছে ৰাতিপুৱাতে আমি ইমান লেতেৰি হৈ আছোঁ, তুমি মোবাইলত ভিডিঅ' নকৰিবা। কিন্তু মইনো ক'ত শুনিম, সিহঁতক ভিডিঅ' কৰিহে এৰিলোঁ। আৰু ইফালে আমাক ভাতৰ যোগাৰ কৰি আছে মামীয়ে। ইফালে দাইল বইল কৰিছে আৰু ইফালে কলডিল আৰু গাহৰি মাংস। কলডিল পিছে আমিয়ে লৈ গৈছিলোঁ। আৰু ইফালে দেখিছেনে, আমি গাড়ীত আকৌ বহিলোঁ, কাৰণ এতিয়া মাইনে পূজা কৰিবলৈ যাব ওচৰৰে এটা মন্দিৰত। এই এটাই চকু মুদি দিছে লাজতে, দেখিছেনে। আৰু ইফালে ল'ৰা এক্টিং দেখিছে। ল'ৰা এক্টিং মানে কি জানে, তাৰ এক্টিঙৰ বিষয়ে এটা ভিডিঅ' দিম ৰ'বক আপোনালোকক। এয়া মাইনা এতিয়া মন্দিৰৰ ভিতৰত সোমাল। মন্দিৰৰ ভিতৰত তাই লাইনত খাৰা হৈছে, আৰু আমি বাহিৰতে ৱেইট কৰিলোঁ, কাৰণ মই কিবাকিবি খাই গ'লোঁ যে মনটো ভাল নালাগিলে, মানে মাক দৰ্শন কৰিবলৈ ওচৰৰ পৰা। বাহিৰৰ পৰা কৰিলোঁ। আৰু তাৰ পৰা ওলাই আমি এতিয়া যোৰহাট বিমানবন্দৰলৈ গ'লোঁ। মানে আমি গেটতে গ'লোঁ বাৰু, কাৰণ ছিকিউৰিটিৰ কথা আছে গেটৰ ভিতৰতো আৰু সোমাব নিদিয়ে, কাৰণ ল'ৰাই হেনো বোলে বিমানবন্দৰৰ ভিতৰত সোমাই চাব। মামাই সোমাব নিদিয়ে বুলি জানিও তাৰ মনৰ সন্তুষ্টৰ কাৰণে এনেই যায় গেটকিপাৰ দাদাজনক সুধিছে যে ল'ৰাটোৱে সোমাব খুজিছে, সোমাব দিবনে? ক'ত আৰু সোমাব দিব হয়নে, টিকেট নহ'লেতো সোমাব নিদিয়ে।
পিছত মামাই তাক এনেই ভুলাইছে আৰু যে পাইলট আংকল ভাত খাব গ'ল, তোমাৰ দৰে বাচ্চা আছে সিহঁতকোতো কিবা কিবি কিনি দিব লাগিব পূজাত, এনেকৈ আৰু ইটো সিটো কৈ তাক পতাই মেলি ওলাই লৈ আহিছে। আৰু জানো মাতি পেলাই গেট কিপাৰ দাদাজনে কি কৈছে নাজানো বাৰু, কিন্তু সেই সময়তো ল'ৰা মুখখন চাবলগীয়া হৈ আছিল। আৰু এইখন দেখিছেনে আছাম ৰাইফল স্কুল, ইয়াতে মোৰ মামা ছোৱালী পঢ়িছিল। আৰু ইফালে আছে আপোনাৰ মিলিটাৰী কেম্প। আমি এতিয়া সোমালোঁ কৃষি বিশ্ববিদ্যালয় কেম্পাছৰ ভিতৰত। এয়া চাওকচোন, মামা ছোৱালী মাইনাই আমাক এফালৰ পৰা দেখাই গ'ল কোনটো কি হয়, আৰু আমি ধুনীয়াকৈ চাই গ'লোঁ। এই বাছবিলাক দেখিছেনে, বাছবিলাক হৈছে ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাক যেতিয়া ক'ৰবাত নিব লগা হয় এই বাছবিলাকতে তেওঁলোকে ইয়াতে লৈ যায়। আৰু দেখিছেনে এখন এখন বহুত বহল ফিল্ড, আৰু এফালৰ পৰা আমি চাই গৈ আছোঁ। চাওকচোন আপোনালোকেও বিশ্ববিদ্যালয়খন আমাৰ লগতে। এইটো হৈছে মিউজিয়াম, আৰু আমি এনেকৈ গৈ আছোঁ আগলৈকে। এইটো হৈছে লাইব্ৰেৰী, আৰু ধুনীয়া ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু এইটো হৈছে অডিটৰিয়াম। ইয়াতে হেনো ওচৰৰ স্কুল কলেজবিলাকে কিবা ডাঙৰ মিটিং পাতিব লগা হ'লে ইয়াতে হল বুকিং কৰি লয়। আৰু এনেকৈ আমি ইফালৰ পৰা চাই গৈ আছোঁ। আৰু এটা বহুত ডাঙৰ পুখুৰী দেখিলোঁ, ইয়াৰে মানে মাজে মাজে পুখুৰী খান্দি ৰাখিছে। আৰু ইয়াত দেখিছেনে এইবিলাক গৰুবিলাকো হৈছে বিশ্ববিদ্যালয়ৰ গৰু। আৰু এই কোৱাৰ্টাৰটো দেখিছেনে, কোৱাৰ্টাৰটোও হৈছে বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰ। আৰু এই জেগাখিনিত ল'ৰাটোৱে বহুত ভাল পায়। মই সেইটো কাৰণে মাহীক ভাগিনীয়েকক অলপ সৰুকৈ ভিডিঅ' কৰি ৰাখিলোঁ, কিন্তু ভণ্টিয়ে গম পোৱা নাছিল দেই মই যে ভিডিঅ' কৰিছিলোঁ। এয়া ল'ৰাই বহি ফটো প'ষ্ট দিছিল। আৰু এতিয়া আমি আৰু এটা বেলেগ ঠাইত গ'লোঁ। এই দলংখন দেখিছেনে, এই দলংখনত আমি যেতিয়া ল'ৰাৰ 6 মাহ আছিল তেতিয়া আহিছিলোঁ। আৰু তাক যেতিয়া বুজাই দিলোঁ তুমি জন্ম 6 মাহৰ পিছত ইয়াত আহিছিলা, আৰু এতিয়া সি 6 বছৰ এতিয়া হ'ল, আৰু মানে সি সেই দলংখনৰ পৰা নামি আহিব বিচৰা নাছিল। আৰু মই হাঁহা কাৰণটো হ'ল কি জানেনে, মই ভিডিঅ' অন নকৰাকৈ ৰেকৰ্ড কৰি আছিলোঁ। যেতিয়া ভণ্টিয়ে মনত পেলাই দিলে মই তেতিয়াহে মানে আকৌ ৰেকৰ্ড কৰিছোঁ। সেইকাৰণে দুয়োজনে খুব হাঁহিলোঁ। আৰু আমি এতিয়া এয়া চাওকচোন বহল বহল পথাৰ, এয়াও হৈছে বিশ্ববিদ্যালয়ৰ পথাৰ। আমাক মামায়ে কৈছে এয়া হেনো মামাৰ অফিচৰ কেম্পাছ আৰু বিশ্ববিদ্যালয় কেম্পাছ একে লগ হৈ আছিল আগতে, এতিয়া হেনো ডিভাইড কৰি দিল। আৰু আমি গেটেদি ওলাই গ'লোঁ। আৰু ওলাই গৈ এয়া আমি মামাহঁতৰ কোৱাৰ্টাৰ পালোঁগৈ। ইফালে মামীয়ে কাপোৰ মেলি আছে। আৰু এতিয়া আমি ড্ৰয়িং ৰুমত সোমালোঁ। ড্ৰয়িং ৰুমটো চাওকচোন মামাহঁতৰ কেনেকৈনো মাইনা আৰু মামীয়ে সজাই ৰাখিছে, দেখিছেনে? চাওক এইয়া ষ্টেণ্ড লাইটটো দেখিছেনে, সেই লাইটটো মামা ছোৱালীয়ে বনাইছে নিজ হাতেৰে। ৰাতি জ্বলা আপোনালোকক দেখাম ৰ'ব, জ্বলিলে ধুনীয়া লাগে। আৰু ইফালে হাজবেণ্ড বহি আছিল, মোবাইলত নাচাল। আৰু এই প্লানকেইটাৰো তাইয়ে কৰিছে। তাই ক'ৰবালৈ গ'লে বান্ধৱীৰ ঘৰলৈ গ'লে কিবা নহয় কিবা এটা পুলি আনি গুজি দিয়ে, আৰু এনেকৈ তাই এখন ধুনীয়া নাৰ্চাৰী বনাইছে। আপোনালোকক তাই নাৰ্চাৰীখনো দেখাম ৰ'ব। আৰু দেখিছেনে এয়া ৱালত পাচি, জাকৈ আৰু খালৈ, এইবিলাক হৈছে মোৰ মামা ককাই বনাই দিয়া। মোৰ মামা ককা মানে মোৰ মামা মানে মোৰ মা মোমায়েক, আমি মামা কাকা কওঁ, আপোনালোকেও চাগে এনেকেই কয়। আৰু এইটো হৈছে তাই মিনি লাইব্ৰেৰী। তাই যিমান কিতাপ আছে চব তাই ইয়াতে ৰাখিছে। চাওকচোন কি ধুনীয়াকৈ তাই বনাই লৈছে। আৰু চাওক সেই ৱালত যে পেইণ্টিং কেইখন দেখিছে, এইকেইখনো তাই নিজে কৰা। আৰু তাই বজৰংবলীক মানে পূজা কৰে, এয়াও বজৰংবলীক ৰাখিছে তাই। চাওকচোন তাই কিতাপবিলাক, চাওক এইখন হৈছে তাই ধুনীয়া নাৰ্চাৰীখন। এয়া চাওকচোন প্লানবিলাক ইমান ধুনীয়াকৈ ৰাখিছে তাই। বহুত প্লান আছিলে, কিন্তু মোৰ ইমান প্লান্টৰ ওপৰত নলেজ নাই বাৰু, ক'ব নোৱাৰিম কোনটো কি নাম। আপোনালোকে জানে নিশ্চয়, মই ইমান নাজানো দেই ইয়াৰ নামবিলাক। চাওকচোন তাই ইমান ধুনীয়াকৈ ৰাখিছে, সৰু জেগা কিন্তু তাই ধুনীয়াকৈ ৰাখিছে। চাওকচোন চাওকচোন এইবিলাক দেখিছেনে, ইমান ধুনীয়াকৈ ৰাখিছে তাই। এইবিলাক চাওক, তাই মানে য'তে পায় ত'তে গুজি দিছে, আৰু ধুনীয়াকৈ হৈছেও। আৰু ইয়াৰ ভিতৰত মই এল'ভেৰা আৰু দুপৰটেঙা পাতডালে চিনি পালোঁ, তাৰ বাহিৰে আৰু মই একোৱে চিনি নাপালোঁ। আৰু এইকেইটা চাওকচোন তাই হেংগিং কৰি গৈ ৰাখিছে, ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া চাওঁতে চাওঁতে গধূলিয়ে হ'লগৈ। এয়া গধূলিহে, দিনত যে আপোনালোকক লাইটটো দেখাইছিলোঁ চাওকচোন সেয়া জ্বলিলে ইমান ধুনীয়া দেখে। আৰু ৱালত যে সেই পেইণ্টিং কেইখন দেখিছে সেইকেইখনো তাইয়ে অঁকা, তাই ধুনীয়া পেইণ্টিং কৰে। চাওকচোন ইমান ধুনীয়া লাগিছে লাইটটো। আৰু এতিয়া আমি পূজা চাবলৈ ওলালোঁ। এয়া আমি টাউনৰ মাজত সোমাইছোঁ, আৰু বাহিৰত বৰষুণ দি আছিল আৰু বহুত ভিৰ
ভিৰৰ কাৰণে মামাই লাহে লাহে ড্ৰাইভ কৰিছে। আমি গোটেইকেইটাই ওলাই আহিছোঁ পূজা চাবলৈ। চাওকচোন, এয়া দেখিছেনে? এইয়া ওচৰতে আমি সোমাই মানে এটা ডান্স দেখিলোঁ, ইমান ধুনীয়া লাগিলে ডান্সটো চাই। আৰু এইয়া গেটত সোমাইছোঁ, চাওকচোন চাওক কিমান মানুহ। মামী আগে আগে, মাইনা আৰু মই পিছে পিছে গৈ আছোঁ। আমি পূৰা লাইন হৈ গৈ আছোঁ, পূৰা মানুহৰ ভিৰ দেখিছেনে? খালী মানুহৰ মূৰবিলাকহে দেখা গৈছে, বাকী একো দেখা পোৱা নাই। সেয়া আৰু চাওকচোন, মানুহ ইমানেই ভিৰ, মাক দৰ্শন কৰিবলৈ নহ'ল। আৰু আমি এতিয়া বেলেগ এঠাইলৈ গ'লোঁ। আৰু ইয়াত দেখিছেনে পূজা মণ্ডপটো সিংহৰ আকৃতিত বনাইছিল। আৰু দেখিছেনে গোটেইকৈ গৰ্জি আছিল ভিতৰৰ চোৱাত। এয়া দেখিছেনে, আমি ভিতৰেদি সোমাই গৈছোঁ। আৰু ইয়াতো বহুত মানুহৰ ভিৰ, মানে আপোনাক কি ক'ম আৰু, দৰ্শন কৰিবলৈ সুবিধা নাপালোঁ। এয়া দেখিছেনে মা দুৰ্গা, দেখিছেনে ইমান ধুনীয়া ভিতৰত লাইটিঙৰ চিষ্টেম আছিল। আপোনাৰ এফালে সোমাই আৰু এফালেদি ওলাই যাব লাগে। ইয়াত দেখিছেনে মানুহৰ। আৰু এই যে ডান্সটো দেখিছে, দাণ্ডিয়া নৃত্যৰ ডান্সটো, এই ডান্সৰ ভিডিঅ'টো মোক ভণ্টিয়ে দিয়া। আমি যোনদিনাখন যোৱা নাছিলোঁ তাৰ আগদিনাখনৰে হয় ভিডিঅ'টো। মই খালি ভিডিঅ'টো লগাইহে দিছোঁ। চাওকচোন ইমান ধুনীয়া, ৰঙা, নীলা, হালধীয়া, বগা, কোনটো কালাৰ নাই। চাওকচোন ইমান ধুনীয়া নাচ, মানে চাই ভাল লাগি গ'ল মোৰ, এইকাৰণে ভিডিঅ'টো লগাই দিলোঁ। চাওকচোন ইমান ধুনীয়া। এয়া আমি এতিয়া ওলালোঁ বাহিৰত। এয়া বাপেক পুতেক দেখিছেনে, ল'ৰা খোজকাঢ়ি ভাগৰি গ'ল আৰু দেউতাকে তাক কান্ধত উঠাই ল'ল। আৰু ল'ৰা মানে কি হ'ল, খেলা বস্তু বিচাৰি নেপায়। সি বিচাৰি বিচাৰি লাষ্টত মুখ ফুলাই দিল। আৰু আমি ফাইনেলি আকৌ বিশালত তাৰ কাৰণে সোমাব লগা হ'ল। বিশালতো কি হ'ল জানেনে, ইটোৰ পিছত সিটো সি খেলা বস্তু বিচাৰিছে। তাৰ মন পচন্দৰ খেলা বস্তু নাপায়। দেখিছেনে কিমান বস্তু চাইছোঁ, এটা বস্তু পচন্দ নহয়। লাষ্টত তাৰ কি পচন্দ হ'ল জানেনে, বেয়া বস্তু পচন্দ কৰা নাই, পিছে ভাল বস্তুৱেই পচন্দ কৰিছে। আৰ্ট, সেই গোলকটোকে সি লৈ ল'ল। দেখিছেনে? তাৰ পৰা ঘৰলৈ বুলি আমি আহিলোঁ। আৰু ঘৰ আহি পাই ল'ৰাই আনবক্সিং কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। আৰু ৰাতি হোৱাত আমি সকলোৱে শুই দিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।